এইফালে আছে জুবিনদাৰ সমাধি ক্ষেত্ৰ সোণাপুৰ। সন্মুখ ভাগৰ পৰিৱেশ। ডাঙৰ পাহাৰ এখন। সেইফালে নাম প্ৰসংগ চলি আছে, ইফালে পাহাৰখন আছে, পাহাৰখন ইফালে ওপৰলৈ উঠি যাম এতিয়া। হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে প্ৰত্যেক দিনে। পাহাৰখনৰ একেবাৰে ওপৰলৈ উঠি আহিছোঁ। ৰাবাৰৰ গছ, ৰাবাৰ পৰি আছে। একেবাৰে টপত যাম, ওপৰত যাম। এইফালে জংঘল চাফা হৈ যাব। বাঁহৰ গছ আছে চব এইফালে। এতিয়া তলফালে যাম আৰু সেইফালে নাযাওঁ। এইফালে পাহাৰখনৰ ওপৰ ফালে উঠি আহিছিলোঁ, এতিয়া তললৈ নামি গৈ আছোঁ। এইফালে গৈছিলোঁ কিন্তু চাৰিওফালে চব জংঘল জংঘল। বাঁহৰ গছ আছে আৰু বেলেগ বেলেগ গছ আছে। বলক আমি নাম প্ৰসংগ শুনিম এতিয়া। আহক বলক। ঘৰৰ পৰা খোৱা বস্তু লৈ আহিলেও ইয়াত খাব পাৰি জিৰাই জিৰাই। ধুনীয়া গছৰ চাহ আছে। সুন্দৰ আধ্যাত্মিক পৰিৱেশ, চাৰিওফালে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। লগত সৰুৰ পৰা আনিছে, ৰুটি আনিছিল। ওপৰৰ পৰা চাওঁ সমাধি ক্ষেত্ৰৰ সম্পূৰ্ণ পৰিৱেশ।